গ'লো মই আপোনালোকৰ ওচৰলৈ। মোৰ নাম নিপেন ব্লগাৰ, আপোনালোকে চাই আছে টিউব লাইভ, কেমেৰামেন ভিআইপি ৰঞ্জন গোস্বামীৰ সৈতে। ৰাইজ যিহেতু আপোনালোকে গম পাইছে, চ' সমূহ ৰাইজ আপোনালোকে যিহেতু গম পাইছে বেঙায়ে জলদি কৰে, ভাং খাই আছে নেকি? দেৰি হৈছে, জলদি কৰ। সমূহ ৰাইজ যিহেতু আপোনালোকে গম পাইছে বিজেপি এইবাৰো অসমত গৰু যোগান দিছে। চ' আমি ইয়াৰ ওপৰত কিছুমান কথা পাতিম, ৰাইজৰ পৰা ইয়াৰ ওপৰত মতামত ল'ম যে কোনে ভাল পাইছে, কোনে বেয়া পাইছে, কাৰ ভোটটো ভাল দিশত গৈছে, কাৰ ভোটটো এনে বেকাৰ গ'ল। চ' আহক আমি ইয়াৰ বিষয়ে অলপ গভীৰভাৱে চিন্তা কৰোঁ। হ'ল নেকি পোৱা? এই ভাংটো বম তাৰ পৰা আছিল। চ' সমূহ ৰাইজসকল এখিনি অলপ কাটি দিব। চ' সমূহ ৰাইজসকল যিহেতু আপোনালোকে গম পাইছে বিজেপি জিকিছে, আৰু সঁচাই ক'ব গ'লে মই পাৰ্চনেলি বহুত সুখী, কাৰণ ইমান ভাল ভাল কাম যেনেকৈ কেব আনিছে, GDP-টো গম পাইছে বাংলাদেশত চ' তল যাই পাইছে, চ' কি ভাল লাগে মানে এইবোৰ কাম কৰাৰ পিছতো যে বিজেপি জিকিছে, আৰু কিমান ল'ৰা, কিমান মানে 6টামান আছে নেকি, চ' সিহঁতে শ্বহীদ হ'ব লগা হৈছে। চ' ইমান কৰাৰ পিছতো বিজেপি জিকিছে। চ' এইটো এটা প্ৰাউড কথা যে অসমৰ মানুহবোৰে ইমান ইণ্টেলিজেন্ট যে বিজেপিক জিকিছে। কিবা এটা এতিয়াও আশা আছে যে ইহঁতে কিবা কৰিব, বেছি নাই হ'লেও কিবা এটা আছে। চ' এনেকা হ'লে কিমান সুখী হ'ম মই। সুখী হ'লেতো আপোনালোকে জানে মোৰ বছ অতিকৈ সুখী হয়। বছ সুখী হ'লে তেওঁলোকৰ এমপ্লয় সুখী হয়, এমপ্লয় সুখী হ'লে তেওঁৰ ৱাইফ সুখী হয়, ৱাইফ সুখী হ'লে মই আকৌ সুখী হৈ যাওঁ, কাৰণ তেওঁৰ মুখখন কি ক'ম আৰু। চ' এইবোৰ কথা বাদ দিয়ক, ৱাইফটো একদিন আমি বেলেগ একদিন টপিক লৈ কেনে ভালছে কথা পাতিম। চ' সেইটো কথা আমি যিহেতু মই সুখী হৈছোঁ, ত' মোৰ লগত কিমান ৱাইফ মানে কিমান মানুহ সুখী হৈছে সেই কথাটো আমি এতিয়া ডিছকাছ কৰিম বিশেষকৈ। চ' সেইবাবে আজি আমি এই ওলাইছোঁ আৰু টপিকটো। চাওক আমি মানুহৰ পৰা মতামতবোৰ লওঁ, মানুহতো বেছি নাই, পইচা দি মাতব লাগিব। চ' আহক আমি চাওঁ। চ' ৰাইজসকল আজি আমি আস্তে মোৰ কাণৰ হাইৰা ফাটি গৈছে, অলপ লাহে লাহে হ'ব। চ' ৰাইজসকল আমি 7.5 মাইল খোজ কাঢ়ি কেনে এজন মানুহ তাতে আহিছোঁ, যাক আমি অলপ আগতে পইচা দিছোঁ। চ' এওঁৰ লগত আমি এতিয়া কথা পাতি জানিম বিজেপি জিকাৰ কাৰণে এওঁ ভাল পাইছে নে বেয়া পাইছে। পাৰ্চনেলি মইতো ভালে পাইছোঁ, আপোনালোকে গম পাইছে। চ' আহিলোঁ আৰু খোজকাঢ়ি কোম্পানী গাড়ী চাড়ী নিদিয়ে। আছিল এখন ইন'ভা আগতে, চুৰ হৈছে। চ' আহক। চ' ৰাইজসকল আমি খুৰা এটা ৰাস্তাতে লগ পাইছোঁ। চ' আমি খুৰাজনক সোধোঁ, খুৰা আপোনাৰ নামটো কি? মোৰ নাম জনি সিং তামোল বেপাৰী। আপোনাৰ নাম জনি সিং তামোল হয়, বেপাৰী। আৰু এটা কথা, মই খুৰা নহয়তো। তুমি নিজে ককাৰ বয়সৰ, আৰু মোক খুৰা ক'বলৈ লাজ লগা নাই তোমাৰ? মই হা? খুৰাৰ বয়সৰ তোমাৰ এই লাজ বাদ লগা দিয়ক নাই? বাইদেউ, সেইবোৰতো এটা চলি থাকিব কথা। চ' আপুনি কওক, আপুনি আপোনাৰ নামটো কৈছিল কি? জনি সিং তামোল বেপাৰী। জনি সিং তামোল বেপাৰী। আপুনি জনি সিং তামোল বেপাৰী হৈ কেনে মানে আপুনি এইটো আলকাটাৰ কামটো মানে কিয় কৰি আছে এইটো সেইটো মোৰ ক'ব। পাৰ্ট টাইম আপোনাৰ জব। পাৰ্ট টাইম, যেনেকা পাৰ্ট টাইম মানে চাইড ৱাইফবোৰ থাকে। এই সেইবোৰতো আজিকালি তোমালোকে জানাইচোন, দুজনী নহ'লে নহয়। সেইটো চ' আৰু আপুনি তামোল গছকেইডাল ক'ত আছে আপোনাৰ? সেই কি চোৱা, সেই চোৱা। এই কেইজোপাচোন লেচু গছ হয়। আমাৰ ফালে এই কেইজোপা তামোল গছ। বাদ দিয়ক অলপ গাধা প্ৰাণী। চ' মানে আপুনি যিহেতু গমেই পাইছে যোৱাকালি মানে বিকাল ৰাতি বিজেপি চৰকাৰ জিকি হয় গ'ল। চ' হয়। আপুনি কেনেকা পাইছে বিজেপি চৰকাৰ জিকাৰ বাবে? কেনেকুৱা বুলি ক'বলৈ হ'লে ভালে লাগিছে, যিহেতু পুনৰ আৰু সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আহিছে, বিজেপি আহিল। অঁ মনৰ পৰা ভাল লাগিছে আৰু কিনো ক'ম। আৰু যিহেতু গমেই পাইছে দেশৰ পৰিস্থিতি, মানে মূল্যবৃদ্ধি আকৌ পুনৰ বৃদ্ধি হ'বলৈ ধৰিছে, আৰু হ'ব, বৃদ্ধিটো হ'ব যিহেতু আকৌ নতুন চৰকাৰ আহিছে, বৃদ্ধি নিশ্চয় হ'ব। সেইটো অঁ গম পাইছোঁ, কিন্তু মনৰ পৰা কিন্তু বহুত ভাল লাগিছে দেই। অঁ আৰু গমেই পাইছে নিবনুৱা সংখ্যা আকৌ বাঢ়িব, অঁ এইটো সেইটো হয়। মনৰ পৰা একদম বহুত ভাল লাগিছে। যে এইবোৰ মানে আপুনি কিছুমান যে ইমান ভাল পাই আছে, কিবা আপুনি সুবিধা নামত কিবা সুবিধা পাইছেনে? এটা পাইছোঁ দেই, কি এটা ঘৰ পাইছোঁ, ঘৰ চৰকাৰী পাইছে? ঘৰ। চ' ঘৰটো আপুনি থাকি মানে কেনেকা লাগি আছে? থাকি মানে ঘৰটো মই বৰ্তমান ভাড়া দিছোঁ। আপুনি ভাড়াত দিছে? ভাড়াত কিয় দিছে আপুনি ঘৰটো? ইমান নিলাজ প্ৰাণী আপুনি। মানে নিলাজ বুলি কেনেকৈ ক'বা তুমি মোক? মুখেৰে আৰে ঘৰহে দিছে, অঁ লগতে যে বস্তু সোপাৰ দাম বঢ়াই দিছে। সেইটোতো বাঢ়িব, মইতো খাই আছোঁ ন। আৰে আপুনি খালে নহ'ব ন, আপুনিতো ৰিপৰ্টাৰ মানুহ, আপোনাৰ পইচাই পইচা, আমাৰতো পইচা নাই ন, আমি দেখা নাই দুটা বিজনেছ কৰিব লগা হৈছে। ঠিক আছে। মানে আগতে 500 টকা নিলে অঁ মোনা ভৰ্তি হয়, আজিকালি যদি 500 টকা নিওঁ ন, এই 1 কেজি যে পলিথিন তাৰ আধা বায়ুতে আহে, মানে আধাহে আহে। চ' তেল আপুনি নিমখ আদা নহৰুৰ দামটো তুমি জানাই চাগে, অঁ 100 টকীয়া ঠিক তেল আছে, আমি এতিয়া ঠিকে 200 কৈ টকাত আছে কিনি আপুনি। আছোঁ।
এনে কিন্তু আপুনি ভাল পাইছে বিজেপি এনে মনৰ পৰা মানে সুখী আমি অত্যন্ত সুখী বুলি যে কওঁ, অত্যন্ত লেভেলৰ সুখী আমি। এনে বৰষুণো দিব চাগে এতিয়া হয় বৰষুণ হ'লেও আপুনি চশমা কিয় পিন্ধি আছে ৰ'দ নে বৰষুণ আপুনি চশমা এই আলকাটৰা যোনটো মানে টিকনিটো পৰে ন চকুত কেতিয়াবা ফেচতটো নপৰে চাগে আপোনাৰ অনলি ফেচত চকুত মানে কি ক'ম আৰু ঠিক আছে হ'ব আৰু ঠিক আছে যাওক চিনি পাই মানে আপোনাৰ গালখন আৰু আলকাটৰা সেইটোৱে হ'ব দিয়ক চ' আহক ৰাইজসকল আমি এজন বেলেগ এটা পাৰ্টিৰ ফালে যাওঁ এইটো দি দিলে যি দিব আছিল কাম নাই আৰু চলো আহক চ' দৰ্শকসকল আমি আহি পালোঁ মালপোৱা গোস্বামীৰ তাতে চ' আমি এতিয়া এণ্ট্ৰি মাৰিম হয় উঠ চ' আপুনি কেনেকুৱা অনুভৱ কৰি আছে বিজেপি জিকি গ'ল বিজেপি জিতিল য়েছ বিজেপি জিতিল ইলেকশ্যন ৰিজাল্ট আহি য়েছ আহি গ'ল কি পাগল মানে 3 দিন বাকী আছে আৰু মোৰ মতে আপুনি 3 দিন এনেদৰে বিছনাত পৰি কেনে টাইম ৱেষ্ট কৰি আছিল সেই 3 দিন উকলি পাৰ হ'ল আৰু যি ৰিজাল্ট পালোঁ আমি যোৱাকালি ৰাতি ৰিজাল্ট আহি গৈছে এতিয়া আপোনাৰ ফিলিংটো কওক মোক ফিলিংটো বিচাৰিব খুজিছোঁ অৰ্থাৎ জিতছে কোন বিজেপি জিতছিলে আপুনি কাণেদি কমকৈ শুনা পায় নেকি বিজেপি জিতিল য়েছ বিজেপি জিতিল বিজেপি জিতিল মানে বিজেপি জিতিল পাৰ্টি লাগে কংগ্ৰেছ মই কংগ্ৰেছ নহয় মই বিজেপিৰ ফালৰে হয় চ' আপুনি মানে কওক এতিয়া আপোনাৰ কেনেকুৱা ফিল হৈ আছে আপুনি মানে কেনেকুৱা লাগি আছে আপোনাক কওক বিজেপি জিতাৰ বাবে মোক বহুত ভাল লাগি আছে কাৰণ মই বিজেপিৰ বহুত ডাঙৰ ছাপোৰ্টাৰ অঁ তাতে মোৰ বহুতকেইটা ফ্ৰেণ্ডছ আছে আপুনি গম পাইছেনে এনে তেলৰ দাম কিমান চুইছে মিঠাতেল গাড়ীত ভৰোৱা তেল পেট্ৰল বুলি যে কয় পেট্ৰল না মই চলাই পোৱা নাই গাড়ীত 100 টকা পাইছে তে আপোনাৰ একো লগা নাই মানে 1000 টকা হলে মই কিনিম বিজেপিৰ মই লয়েল ছাপোৰ্টাৰ 1000 হোক 1 লাখ হোক মই লয়েল ছাপোৰ্টাৰ চ' এওঁক আমি এতিয়া সুধিম বস্তুৰ দাম বৃদ্ধি পোৱাৰ ফলত কেনেকুৱা ইয়াৰ অৱস্থা হৈছে কওক আপুনি এইটো নালাৰিব এনেকুৱা বেয়া দেখি মই বেলেগৰ পৰা আনিছোঁ কওক আপুনি বস্তুৰ দাম বৃদ্ধি হোৱাৰ ফলত আপোনাৰ কেনেকুৱা লাগিছে মানে বস্তুৰ দামটো ইমান বাঢ়ি গৈছে আপুনি কিনিব পাৰিছেনে নাই বস্তুবোৰ কি বস্তু দাম কি বস্তু খোৱা বস্তুৰ দাম বাঢ়ি গৈছে তাতে অঁ আজি বিয়া আছে তাতে আজি বিয়া আছে চ' ফ্ৰী খানা মালপোৱা গোস্বামী আপুনিতো এতিয়া বহুত সুখী হৈছে আপোনাৰ পাৰ্টিটো জিকিব আপুনি এনে কিবা পাৰ্টি কৰিবনে এতিয়া 5 মিনিট 5 অকল মিনিট 5 মিনিট আমি ৰখি যাব না এটা গাড়ী আহিব তাৰ পৰা এটা মানুহ আহিব এক বক্সা বিয়াৰ বটল দিয়ে এক বাক্সা यस एक बक्सा বিয়াৰৰ বটল চ' ৰাইজসকল আমি এইটো ইণ্টাৰভিউ আপনি কাৰ সাপোৰ্টাৰ এইবোৰ সুধিব নাপায় নহয় আপুনি এটা পঢ়া লেখা মানুহ এইবোৰ সোধে নেকি চ' ৰাইজসকল আমি কি এইটো লওক চ' এইটো আমি ইণ্টাৰভিউটো এতিয়া সামৰিব লাগিব বিকজ কাৰণ আছে বিয়াৰ আহিব ন ঠিক আছে নমস্কাৰ